স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জয়ন্তৰাজ প্ৰেজেন্সলৈ সকলোকে। আৰু আজি মানে ঘৰৰ ওচৰতে গাঁৱত এটা ৱাটাৰ ছাপ্লাই আছে, ওপৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম ড্ৰোন নোহোৱাকৈ। কেনেকুৱানো দেখি ওপৰৰ পৰা, তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটোৱে হয় ৱাটাৰ ছাপ্লাই। বহুত ওখ, তো ব'লক চিৰি বগাওঁ, একেবাৰে ওপৰলৈ যাওঁ। ওপৰ পালোহি একেবাৰে, আহি ৱাটাৰ ছাপ্লাই ওপৰ পালোহি। এইটো কাকু হয়, ই কাকু মোৰ লগৰ। তো ওপৰৰ পৰা আপোনালোকক দেখুৱাম সকলো, চাব। তো ওপৰ পালোহি, এতিয়া ওপৰৰ পৰা চাই আছোঁ আমি তললৈ। চাওক ওপৰৰ পৰা কেনেকুৱা দেখি, মানে এটা সুন্দৰ পৰিৱেশ। এইখন আমাৰ গাঁও তলত, ইয়াৰ ওপৰৰ পৰা চাইছোঁ। পশ্চিম আকাশত যেতিয়া সূৰ্য অস্ত হয়, সঁচাকৈ ধুনীয়া লাগে দেখি। এয়া পশ্চিম আকাশত সূৰ্য অস্ত হৈছে।